হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্ৰেণ্ড নিউ ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱা শুই উঠি আহিছোঁ, শুই উঠি গা পা ধুই ধুনীয়াকৈ ওলাই আহিছোঁ নুমলীগড় যাবলৈ। নুমলীগড় NRL গৈ আছোঁ। নুমলীগড় NRL কিয় গৈ আছোঁ সকলো কথা গম পাব। আজি মই মটৰ ব্লগ কৰিম, যিটো আপোনাৰ লাষ্ট এটা মই শ্বৰ্ট ভিডিঅ' আপলোড দিছিলোঁ, যিটোত আপোনালোকে গম পাইছে মই এটা হেলমেট মাউণ্ট এটা আনিছিলোঁ, যিটো মই ফিটিং কৰি অলৰেডি হৈ গ'ল, কিন্তু এতিয়ালৈকে মানে টেষ্ট কৰা নাই। তো সেইটো টেষ্ট কৰিম। তো বলক কেনেকুৱা আহে চাই থাকোঁ। তো গাইছ ফাইনেলি ৰেডি। তো বলক গৈ থাকোঁ আৰু প্ৰথমবাৰৰ বাবে মটৰ ব্লগ আৰম্ভ কৰিছোঁ। কেনেকুৱা ৰাস্তাৰ অৱস্থা দেখিছোঁ, গোটেই ৰাস্তাটো একদম ফাইনেলি এইফালে আহি পেলাই আমি যোৰহাট বাইপাছ, আৰু মই এই লগতো ঘৰলৈও গ'লোঁ। ই ৱাচিম আপোনাৰ চিনি পায়, যিটো মোৰ লগত দিল্লী গৈছিলে। তো সি তাৰ কামতে যাওঁ। তো ওলাইছোঁ এইফালে দোকানত ৰখিছোঁ, অকণমান পানী চানী খালোঁ, খাই পেলাই এতিয়া আকৌ গৈ থাকোঁ লাহে লাহে। ব'লা চলো, এটা দি দিয়া হেলমেটটো। গৈ থাকোঁ, আগত তেল ভৰাবলৈ আছে, তেল ভৰাই লওঁ। তেল ভৰাই আৰু গৈ থাকোঁ লাহে লাহে। এইফালে পালোঁহে 9 ঘণ্টা হ'ল। আমি যাব লাগিব এইফালে, আৰু আমি গৈ আছোঁ বৰ্তমানে এতিয়া এইফালে। এইটো টাউন যায় এইফালেদি। তো এইফালে আমি গৈ প্ৰথম তেলটো ভৰাই আহোঁ, তেলটো ভৰাই আমি আকৌ দেখাম। লাহে লাহে গৈ আছোঁ একদম। তো আমি আহি আছোঁ, একচুৱেলি আহি আপোনাৰ কোনোবা ভিতৰুৱা ৰাস্তাতেদি আহিলোঁ এইটো। আৰু বহুত দূৰ হ'ল কণ্টিনিউ আহি আছোঁ, ভাগৰ লাগিছে অকণমান, সেইকাৰণে ৰখি দিছোঁ অকণমান। এই দোকান এখন আছে এইটো ভিতৰত, দোকানখনৰ ওচৰত অকণমান ৰখিছোঁ। আৰু অকণমান আছে, বেছি দূৰ নাই আৰু প্ৰায় 5 কিলোমিটাৰমান গ'লে ফাইনেলি পাম। আমি ভিতৰেদি গাঁৱলীয়া ৰাস্তাদি আহি আছোঁ, এইফালে মানে শ্বৰ্টকাট হয়, অকণমান শ্বৰ্ট হৈ যায় আৰু ৰাস্তাটো ভাল লাগিছে। আৰু দেখাম বাৰু মই ৰাস্তাটো। চব NRL, ব'লা গৈ থাকোঁ নে কি? ব'লা। আমি নুমলীগড় ৰিফাইনেৰী আহি পালোঁ, আপোনালোকে দেখিলে। আৰু তাত ৰখি তাত মানে বহুত দেৰি ৰখিবলগীয়া হ'ল। মানে ৱাচিমে যিজন মানুহক লগ কৰিবলৈ আহিছিলে, সেই মানুহজনক মানে ফোন কৰিছিলে, ক'লে অলপ দেৰি হ'ব বুলি ক'লে। তো সেইটো কাৰণে মানে আমি কি কৰিলোঁ, অকণমান আহিলোঁ, তাতে বহিলোঁ অলপ টাইম। বহাৰ পাছত এতিয়া আহিলোঁ খানা খাবলৈ। তো ইয়াতে আহিলোঁ ওচৰতে হোটেলত। তো খাই লওঁ আমি খানা ইয়াত, তাৰপাছত আকৌ যাম, তাতে ৰখিম, মানুহজনক লগ কৰিম, লগ কৰি তাৰপাছত যাম। হোটেল চিনেমা এখন কিল
চিকেন দিবা দুটা চিকেন অঁ 2 প্লেট ফাইনেলি বহুত দেৰি ৰখি ৰখি আহিলে আৰু ভাত একচুৱেলি হোৱা নাছিলে বনাই আছিলে মানে সেইটো কাৰণে বহি আছিলোঁ হ'ব ঠিক আছে এটা ইণ্টাৰেষ্টিং কেছ হৈ গ'ল আমি মানে ভাত খাবলৈ লৈছিলোঁ ভাতটোৰ কাৰণে মানে আমি ৰখি আছিলোঁ চিকেনটোৰ কাৰণে চিকেনটো তেওঁলোকে বনোৱাই নাছিলে তাৰপিছত আমাক ভাত দিলে ভাত দি পেলাই ক'লে তোমালোকে মাছ খোৱা তো আমি মাছ নাখাওঁ এতিয়া আকৌ নতুনকৈ আমি চিকেন বনাই দিছোঁ তো চিলি চিকেন দুটা বনাই ল'লোঁ বনাই পেলাই এতিয়া আকৌ ভাত লৈ পেলাই খাম তো খানা পিনা খাই হৈ গ'ল তো এতিয়া আকৌ যাওঁ তাতে NRL গেটৰ ওচৰতে ৰখোঁগৈ অলপ তাৰপাছত ফোন কৰিলে নিব নহয় তো ইয়াতে ভাত খালোঁ হেল্ল' হোটেল অনুশ্ৰীয়া ছাৰ্ভিচ বৰ ভাল নহয় আৰু খানা পিনা ইমান বৰ ঠিক নহয় মানে খাই ইমান ভাল নালাগিলে তথাপিও ভোকত আছিলোঁ কাৰণে খাই দিলোঁ অকণমান তো এতিয়া যাওঁ আকৌ তাত গৈ পেলাই তাতে ৰখিম ৰখি পেলাই চাওঁ কি হয় ভিডিঅ'টো কণ্টিনিউ কৰি থাকক তো ফাইনেলি আমাৰ কাম আজৰি হৈ গ'ল তো ইয়াৰ কাম আছিলে যিজনক লগ কৰিবলৈ আছিলে সেইজনক কৰিলে আৰু যিখিনি কাম আছিলে সেইখিনি হৈ গ'ল অলৰেডি তো এতিয়া আমি যাওঁগৈ তো গৈ আছোঁ ঘৰ তো যাওঁতে ক'ৰবাত সোমাবি নেকি যাওঁতে চাওঁ নেগেটিঙত সোমাম চাগে চাওঁতো নেগেটিঙৰ শিৱদৌলত সোমাবও পাৰোঁ আৰু এতিয়া আমি তেল কৰি পাৰ হৈ আহিছোঁ জেগাডোখৰ নাম তেল গৰম আৰু এইফালেদি গৈ আমি এতিয়া মেইন ৰাস্তা ওলাম NH37 তো সেইফালৰ পৰা গৈ আমি এনেকৈ নেগেটিঙত সোমাই পেলাই হয়তো ঘৰত যাম ৰাস্তাটো কেনেকুৱা লাগিছে মজা বহুত ধুনীয়া ৰাস্তা নেশ্যনেল হাইৱেতকৈ ধুনীয়া অঁ একচুৱেলি দেই একদম মানে একদম পৰিৱেশটো ধুনীয়া আছে ৰাস্তাটো দুইফালে কাজিৰঙাৰ নিচিনা লাগিছে অঁ হয় নাই ভাইবটো কাজিৰঙা এনেকুৱা এটা ধুনীয়া মানে মজা লাগিছে আহি ইয়াত মই মানে ৰখি দিলোঁ অকণমান ফটো চটো মাৰোঁ আৰু এনেকুৱা ধুনীয়া জেগা নাই এনেকুৱা ধুনীয়া লোকেশ্যন মানে আপোনালোকে এবাৰ চাওক ইয়াৰ বিউটিটো কিমান ধুনীয়া দেখিছেনে পূৰা একদম ঘন জংঘল পূৰা একদম তাৰ মাজে মাজে ৰাস্তা একদম মজা লাগিছে মানে আহি একদম বিউটি বুলি যি কয় আৰু ফটো চটো অলপ মাৰিম ইয়াতে এতিয়া অকণমান ফটো চটো মাৰোঁ 2-3খনমান তো সেই ফটোখিনি মই ইনষ্টাত আপলোড দিম আৰু যদি আপোনালোকে চাব বিচাৰে তেতিয়া মোৰ ইনষ্টাগ্ৰাম হেণ্ডেল হৈছে lazim7866 তো এইটো স্ক্ৰীণত আহি আছে তো তাত গৈ পেলাই চাৰ্চ কৰি পেলাই আপোনালোকে চাব পাৰে আৰু এটা কথা কৈ থওঁ মানে আমি কিয় আহিলোঁ এতিয়ালৈকে আপোনালোকক ভালদৰে কোৱা হোৱাই নাই তো আমি আহিছিলোঁ একচুৱেলি ৱাছিমে কিবা ইয়াত এটা চাকৰিৰ কাৰণে কিবা এপ্লাই কৰিছিলে আৰু মানে মানুহজনে মাতিছিলে ইয়াত তো তেওঁ ইয়াৰ মানে কিছুমান ডকুমেণ্ট দিবলগীয়া আছিলে ডকুমেণ্টখিনি দিলোঁ আমি দি মেলি মানুহজনে লগ কৰিলে ইয়াক লগ কৰি পেলাই এইটো কি হ'ল কথাটো কেতিয়ালৈকে মানে এইটো চাকৰিটো হোৱাৰ সম্ভাৱনা আছে সোনকালে হৈ যাব লাগে আৰু পিছফালে চা আকৌ এইটো মনেই কৰা নাই বাগান চা না কেনেকুৱা মজা লাগিছে তো আমি অহা হৈছিলে সেইটো কাৰণে তো ইয়াৰ কামৰ কাৰণে অহা হৈছিলে তো সেইটো কাৰণে সেইখিনি হৈ গ'ল যিহেতু এতিয়া আমি যাম আৰু ফটো চটো লৈ হৈ গ'ল আৰু এতিয়া আমি গৈ থাকোঁ লাহে লাহে আৰু এখন হৈছে নুমলীগড় মাৰ্কেট টাউন এখন নুমলীগড় টাউন যোৰহাট 51 এখন চাওক গাইজ অভাৰব্ৰিজ আমি আহোঁতে এখন পোৱা নাছিলোঁ মানে আমি আহোঁতে বেলেগ এটা ৰাস্তা হৈ গৈছিলোঁ এতিয়া আহোঁতে এইফালে চিধা আহিছোঁতো সেইটো কাৰণে এখন পাইছোঁ এইটো নতুন মানে অপেনিং হৈছে এখন বেছিদিন হোৱা নাই অপেনিং হোৱা অভাৰব্ৰিজ হয় বহুত ধুনীয়া বনাইছে আৰু ইফালেও যিটো মই আহোঁতে যে দেখাইছিলোঁ আমাৰ ঘৰৰ পৰা টাউনলৈকে যিটো ৰাস্তা তো সেই ৰাস্তাটো মানে যদি কমপ্লিট হৈ যায় তেতিয়া সেইফালেও এনেকুৱা কেইবাখনো অভাৰব্ৰিজ বনি যাব তেতিয়া সেইফালেও মজা লাগিব এতিয়া বৰ্তমান মানে ব'লক মাৰিছোঁ এইটো কেমেৰাত মানে মোবাইলটো হেলমেটত লগাম বুলি ভাবিছিলোঁ এই নেগেটিভ বটলত সোমাবলৈ আছিলে তো সেই মানুহজনৰ তেল শেষ হৈ গ'ল অকণমান ছাইড কৰি দিবলৈ কৈছে অকণমান ঠেলি দিবলৈ কৈছে ঠেলি দিওঁ আৰু ছ'চিয়েল ছাৰ্ভিচ থেংক ইউ
ঠিক আছে হৈ গ'ল ছ'চিয়েল ছাৰ্ভিচ কৰি সমাজ সেৱা কৰিছোঁ এতিয়া যাওঁ শিৱদৌল যাম এইফালে চিধা যোৰহাট আৰু এইফালে শিৱদৌল যাম আমি এতিয়া ইয়াৰ ওপৰত মই এই শিৱদৌলটো আৰু এদিন আহিছিলোঁ মই ভিডিঅ' এটা ভালকৈ বনাই থোৱা আছে তো বান্দৰ চান্দৰ সকলোখিনি দেখুৱাই পেলাই ভালদৰে এটা ভিডিঅ' বনাই থোৱা আছে সেই ভিডিঅ'টো চাবলৈ হ'লে ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ মই তো চাই ল'ব আৰু এতিয়া এনেই জাষ্ট আজি এনেই সোমাই যাওঁ বোলো আহিলোঁ যেতিয়া এইফালে শিৱদৌল আৰু চাৰিওফালে বান্দৰ চকু কণী চেচ বতাহটো বহুত ধুনীয়া এইটো চক অকণমানি বান্দৰ এইফালে এখন লিখা আছে আপোনাৰ কি কি কৰিব লাগে নালাগে ইয়াত সেইখিনি লিখা আছে ইয়াত আহিলে আপুনি পজ কৰি পঢ়ি ল'ব বুজিছেনে তো এতিয়া আমি তাৰ পৰা আহিলোঁ শিৱদৌলৰ পৰা আহি পেলাই এইদিনতে দহি কচৰি আৰু চাহ খাইছোঁ এইফালে দহি কচৰি এই ফাৰ্ষ্ট টাইম খাইছে কেনেকুৱা লাগিছে ভালে লাগিছে এইফালে দহি কচৰি আৰু এইফালে চাহ বনাই আছে তো খাই লওঁ খাই পেলাই ওলাই যাম আৰু এইফালে আহি গ'লে ইয়াত চাহ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো দবাই দিব